Hi, hello, namaskar, and welcome back to my YouTube channel. আজি বহুত দিনৰ মূৰত এটা নতুনকৈ ভিডিঅ' লৈ আহিছোঁ কাতি বিহু উপলক্ষে। পোনপ্ৰথমে মোৰ ফালৰ পৰা সকলো অসমবাসীলৈ কাতি বিহুৰ শুভেচ্ছা জনালোঁ। আজি ভ্লগটো প্ৰথমতে পথাৰৰ পৰাই ষ্টাৰ্ট কৰিমগৈ। মানে এতিয়া বৰ্তমান পথাৰলৈ যাম, এতিয়া পথাৰত চাকি জ্বলাবৰ কাৰণে। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো একদম শেষলৈকে চাব। এয়া চাকি লৈ লৈছোঁ, তেল চাকি লৈ লৈছোঁ জ্বলাবৰ কাৰণে। ইয়াতে উঠি ল'ম বিন্দাছ। এতিয়া ব'লক জনাব কোনে কোনে জ্বলালে। আৰু ইনষ্টাগ্ৰামত পাই যাব মোৰ ফটোবিলাক, জেজি কিৰণ বুলি আছে, চাৰ্চ কৰিব ইনষ্টাগ্ৰামত পাই। এয়া আমাৰ লগতো আহিছে, এজন যাব পণ্ডিত লাষ্ট এটা। এতিয়া আমি লগতে গৈ আছোঁ, যাম এতিয়া। আৰু এজন আহিব এতিয়া, এইজনক মাতিছোঁ কিন্তু নাযায়। এই যা, এইখনে আমাৰ গাঁওখন। এইকেইজন পূৰা গৈ আছে ৰাস্তা। আমাৰ গাঁওখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। হয়, এয়া আমাৰ বৰনামঘৰ। গোটেই ঘূৰণীয়াকৈ যদি পুৰা চাফা কৰিলে নহয়, ফুটবল খেলিবলৈ মজা হ'ব। তই বেছি জানো নেকি? তই বেছি জানো। এইখন ট্ৰেইন গৈছে একেবাৰে। ৰখা ট্ৰেইনখন ৰখা। এইবাৰ পথাৰত ধান বহুত ভাল হৈছে বুলি কৈছে, মানে ধুনীয়া ধুনীয়া ধান হৈছে। যাওঁচোন, পাইছোঁহি বৰ্তমান পথাৰ বৰ্তমান পাইছোঁহি। চাওঁচোন কি হয়, কেনেকুৱা হৈছে একবাৰ। ব'লক চাওক কি ধুনীয়া হৈছে। বা মজা লাগিছে দেই। কি ধুনীয়া হৈছে। এতিয়া বৰ্তমান পথাৰৰ মাজে পালোহি, ধুনীয়া লাগিছে পথাৰখন। পথাৰৰ মাজত সোমাই একদম মনটো পূৰা মজা লাগি গৈছে। এইখিনি বৰ্তমান ইয়াত ধান চান নাই, আগলৈ আছে ধান। ব'লকচোন, এয়া চাওক না, আমি কেনি যাবলগীয়া হৈছে। এতিয়া বোকাই বোকা। এতিয়া ব'ল চাওক না, এয়া চাওক কি ধুনীয়া ধুনীয়া ধান। Wow, fantastic. Wow. সেয়া চাওক না, ধান পকিলেই। ইমান সোনকালে ধান পকি গৈছে, কিন্তু এইখিনি পকাই নাই। এইসোপা ধান মজা হৈছে। এইবিলাক এনেকৈ লুকাই কিবা ফ্ৰী ফায়াৰ খেলিব, কি মজা লাগে লুকাই। যিবিলাকে ফ্ৰী ফায়াৰ খেলে, এইবিলাকে লুকাই খেলিব পাৰিব। মজা কি ধুনীয়া ফটো। চাওক না, লং পেণ্ট পিন্ধি আহিছিলোঁ, একদম বৰবাদ। ইমান বোকা। আমি এইফালে নাযাওঁ, এতিয়া আমি এইফালে যাম। ইয়াত ইমান বোকা নাই হেনো, এইফালে যাম। এইবাৰ পানীটো অলপ কম হ'ল কাৰণে এইখিনি ভালকৈ নৰুলেই। ৰোৱা হ'লে ধৰক যথেষ্ট ভাল হ'লহেঁতেন। এইফালে চাওক কি ধুনীয়া হৈ গৈছে ন। এইখিনি যদি ধৰক ধান খেতি কৰা হ'লে বহুত ভাল হ'লহেঁতেন পাই। তালৈকে ৰোৱাই নাই, এইটো দেখিছে ক'ৰ ৰাস্তা উলিয়াইছে একেবাৰে। ক'ৰবাত হাবিত যাওঁ নেকি? এই হাবিত নাযাওঁ, শলা জ্বলাওঁ। এইসোপা নকৰিলে, এইসোপা নকৰিলেই।
এশোৱা যদি কৰা হ'লে ধৰক কিমান ধুনীয়া ধান হৈছে চব, কিমান ধুনীয়া ধান হৈছে। সেইবিলাক কৰিব লাগে, কিন্তু কি কৰিব আৰু পানী নাই, একদম পানী নাই। যেতিয়া ধৰ ৰুইছিলে, ৰোৱা সময়ত একদম পানীয়ে নাছিলে, সেইটো কাৰণে ৰাইজে একো ৰুব নোৱাৰিলে। আৰু আমাৰতো 6-7 বিঘামান ৰুবই নাপালে পানী জহতে। তাকে তথাপিও ৰুবলৈ নাপালে যদিও মানে এইবাৰ ধানটো অলপ হ'ব, ধানখিনি অলপ যথেষ্ট ভাল হৈছে। ভগৱানক ধন্যবাদ দিবলৈ একো ভাষা নাই। এয়া চাইকেল চলাব লৈছোঁ যাতে ধানখিনি অলপ ভাল হওক। চাওক নাই, এইখিনি দ মাটি, এইখিনি যিমান আছে চব দত, মানে ঠাইখিনি দ আছে অলপ, কিন্তু এইখিনিতো মানে পানী নাছিলে তেতিয়া, মানে ধান খেতি কৰিব নোৱাৰিলে। সেইটো চাইডে ধৰক গোটেই বাম খেতি, মানে ধৰক বাম মাটিখিনি বাম আছে। এতিয়া সেইখিনি ধৰক তাততো ইয়াতে কৰিব পৰা নাই, যেতিয়া তাত কেনেকৈ কৰিব লাগিব। আমাৰ প্ৰায় 5-6 বিঘামান খেতি কৰিব নাপালেই, আৰু কিছুমানতো বহুত। আৰু আজিকালি এতিয়া চৰকাৰে ফ্ৰী চাউল দি দিছেতো, এতিয়া মানে আধি খেতি কৰিবলৈও মানে এতিয়া মানুহ নাইকিয়া হৈ গৈছে। হেল্ল' গাইছ, এতিয়া বৰ্তমান আমি পথাৰত আহি বৰ্তমান আমি উপস্থিত হৈছোঁহি এনেকুৱা এটা জেগাত য'ত নেকি এজন বিশিষ্ট ব্যক্তি আছে। সেই ব্যক্তিজনৰ পৰা আমি পথাৰত যিখিনি ধান হৈছে, ধানৰ ওপৰত আমি এক মানে কি জানিব বিচাৰিম কেনেকুৱা হৈছে, কি হৈছে। এয়া লগ পাইছোঁ, এয়া দেখিব পাইছে, এয়া এজন এখেতৰ পৰা আমি দুআষাৰমান শুনিব বিচাৰিছোঁ পথাৰ সম্পৰ্কত। কওকচোন আপুনি। আপোনালোকে জানিছে যে এই পথাৰখন আমাৰ বহু পুৰণি পথাৰ হয়, ভকামুৰ চেঁচা পথাৰ বুলি কয় এইখনক। আপুনি দেখুৱাই দিব, গোটেই পৰিৱেশটো দেখুৱাই দিয়ক। আপোনালোকে চাওক যে কি ধুনীয়া সুন্দৰ ধান হৈছে ন। তেনেস্থলত তোমাৰ কিছুমান মানুহে গৌৰালি ধান খাবলৈ চেষ্টা কৰিছে। আপোনালোকে এয়া চাওক, আমাৰ মাজত কিছুমান মানুহ মানে আমাৰ ৰাইজ উপস্থিত হৈছে এই পথাৰ কাতি বিহু উপলক্ষে। যাতে কাতি বিহুটো যে এই কৃষকৰ বিহু, সেইটো বুজাব বিচাৰিছে যে আমাৰ কৃষকে এগছ শলা জ্বলাই যাতে ঈশ্বৰৰ ওচৰত মংগল কামনা কৰিব বিচাৰিছে। এয়া গামোচাখন তোমালোকে অলপ পিন্ধাই দিবলৈ চেষ্টা কৰিব। কেমেৰাৰ সন্মুখত আমাৰ উপস্থিত আছে মোৰ ভাই দাদা, হাত চাপি হেৰি কৰক। হুছেইন ৰহমানক এয়া গামোচা সানি কৈছে যে মই এইকাৰণতে গামোচা পিন্ধিছোঁ যে তেওঁ ইমান কামৰ মাজত ব্যস্ততাৰ মাজত যে পথাৰখন পৰিদৰ্শন কৰিবলৈ আহিছে আমাৰ ৰাইজৰ হেতু, এইকাৰণে আমি অলপ মানে সুখী অনুভৱ কৰিছোঁ। আৰু কিনো ক'ম, এওঁ তাতে জীৱন হয়। এতিয়া আপুনি এতিয়া যে পথাৰত যে পোকে ধৰিছে যে এতিয়া আপুনি তাৰ বিষয়ে কিবা ক'ব নেকি? ৰাইজ মানে আপুনি। মই আজি উপস্থিত হৈছোহি যে ভকামুৰ অঞ্চলৰ এখন চেঁচা পথাৰ, আমি তাৰ হৈ কি দেখাম যে ধানখিনি কিদৰে পোকে খাইছে। সেই পোকে খোৱা আপুনি ধানসমূহ চোৱা, এইডাল চোৱা থোক ওলাই আহিছে, য'ত নেকি ওপৰত পোকে খাই ধ্বংসৰ সৃষ্টি কৰিছে। এতিয়া আমি বহুত ধেমালি কৰিলোঁ অলপ পথাৰৰ মাজতে, আপোনালোকে দেখিব পালেই। এতিয়া আমি চাকি তাকি জ্বলাই আজৰি হ'লোঁ, আহি কিনে এতিয়া ঘৰলৈ আহি আছোঁ। আৰু মোৰ সেইখিনিতে কথা এটা কৈ লওঁ, আপোনালোকে ভিডিঅ'টো এতিয়া শেষ নকৰিব। আজি মানে ৰাতি জয় দিম, ৰাতি জয় দিম, দিনত বিজয় দিম। এতিয়া তাৰপিছত মানে ভিডিঅ'টো চাব। কিয় নজৰিলে যে? কি নজৰিলে? আৰু ব্লগাৰ এই কিৰণ ব্লগাৰ। নাম নকওঁ।